बाक्सा जिल्लानि सालबारि मुखुमानि बेन्दोंआव थानाय फातिमाबाद साहा बागानाव आसारि मावथिफोरा गोख्रोङै खुद्रिसारदों। राजेश चालान मुंनि सुबुंखौ लानानै गोजोननाय गैया बिथांमोनहा। राजेश चालाननि माखासे आयेननि बेरेखायै हाबा मावनायखौ लानानै राजेश चालाननि हेंथायै खुद्रिसारदों बिथांमोनहा। फातिमाबाद साहा बागानाव राजेश चालाननि आयेननि बेरेखायै हाबा मावनायखौ लानानै थांनाय साननैसो सिगांबो साहा बागाननि हाबा मावग्रा बिथांमोनखौ खुद्रिखांनायखौ नुनाय जादोंमोन। आरो दिनैबो बेखौ लानानैनो बनसाबारि आन्सलिक आसानि मावथिफोरा फातिमाबाद साहा बागान मावख'नि मोखाङाव 3 घन्टानि धरना हाबाफारि लादों। बे हाबाफारि लानायनि गेजेरजों राजेश चालाननि आयेन बेरेखा खामानि मावनायनि सायाव आसाम सरकारा थाबैनो राहा लानांगौनि दाबि दैखांदों बिथांमोनहा। लोगोसे बागानाव खामानि मावग्रा श्रमिकनि पिएफनि रांखौ खेलिमेलि खालामनाय, बागाननि बेसेनगोनां दंफांफोरखौ दाननानै फाननाय, आयेन बेरेखायै बागाननि हाखौ बन्दक दोननायखौ बन्द खालामनांगौनि दाबिजों गोख्रों सोमावसारदों आसाया। जुदि बे दाबिखौ सरकारा मानिना लायाब्ला आसामनि तेजपुरावबो गोख्रोङै सोमावसारहैनाय जागोनखौ फोरमायदों बिथांमोनहा। बासबारि आঞ্চলিক कमिटी आसार उद्योगत 3 घंटीया धरना कार्यसूची आमी रूपायन करिছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যিটো আমি ফাতিমাবাদ চাহ বাগিচাৰ যিটো নতুন মালিক আহিছে, যিটো আমি দেখিবলৈ মানে আমাৰ চাহ শ্ৰমিকৰ ওপৰত ব্ৰিটিছ শাসন চলাই আছে, এইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমাৰ যি চাহ শ্ৰমিকক যি অৱসৰ দিয়া হৈ আছে, তেওঁলোকৰ এতিয়ালৈকে কোনো ধৰণৰ PF গ্ৰেজুইটি দিয়া হোৱা নাই, এইটো অতি সোনকালে দিব লাগে, এইটো আমি দাবী জনাইছোঁ। আমি যি লেবাৰ মিনিষ্টাৰ মাননীয় সঞ্জয় কিষাণ ডাঙৰীয়া, তেওঁক আমি ধিকাৰ জনাইছোঁ। যিহেতু আমি এক সপ্তাহ ধৰি আমি যিটো ধাৰাবাহিকভাৱে আন্দোলন কৰি আছোঁ, তাৰ ফলস্বৰূপে আমি কোনো ধৰণৰ এতিয়ালৈকে কোনো পদক্ষেপ লোৱা আমি দেখা পোৱা নাই, যাৰ কাৰণে আমি সঞ্জয় কিষাণ তথা আমি বিজেপি চৰকাৰক আমি ধিকাৰ জনাইছোঁ। আজি আমি ছাত্ৰ সন্থা হৈ আমি আজ ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াতে আমাৰ যিসকলক শ্ৰমিক আছে তেওঁলোকে এতিয়া কাম কৰি আছে তেওঁলোকে, আৰু আমি যিহেতু আমি ছাত্ৰ সংগঠন, সেইটো হিচাপত আমি আমাৰ যিটো আন্দোলন এইটো আমি কৰি আছোঁ। হয়, এইটো আমি বিগত কেইবাদিন ধৰি আমি দেখিবলৈ পাইছোঁ। যিটো আমাৰ চাহ গছৰ যিটো আমাৰ চিৰিজ গছ বুলি কওঁ, এইটো কাটি আমি বাহিৰত বিক্ৰী কৰা বুলি আমাৰ সন্দেহ হৈ আছে। এইটো বন্ধ কৰিব লাগে, এইটো আমি আমাৰ ফালৰ পৰা দাবী জনাইছোঁ। আজি আশাৰ নেতৃত্বত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হৈছোঁ। কাৰণ যি ধাৰাবাহিকভাৱে আমি গণতান্ত্ৰিক আন্দোলন কৰি আছোঁ এক সপ্তাহ জুৰি, আমি চৰকাৰ নাইবা কোনো প্ৰশাসনক নাইবা PF অফিচক ইভেন এতিয়ালৈকে আমাক একো পদক্ষেপ লোৱা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি আজি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিব খুজিছোঁ যে আমাৰ দাবীসমূহ যদি অনতিপলমে যদি সমাধান নকৰে, তেতিয়াহ'লে ইয়াতকৈ আমি জংগী আন্দোলন গঢ়ি তুলিম। আৰু ইয়াতকৈ ভয়াৱহ ইয়াতে নহয়, আমি PF অফিচত গৈ কিনে আমি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কাৰণ এইটোৱে যে আমি যিটো অনিয়মভাৱে বাগিচাখন চলাই আছে, আমি কেতিয়াও এইটো সমৰ্থন কৰিব নোৱাৰোঁ। ইয়াৰে শ্ৰমিকে অতিষ্ঠ হৈ ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি আছে, গণতান্ত্ৰিক আন্দোলন কৰি আছে। যিহেতু ইয়াৰ মালিক পক্ষই ব্ৰিটিছ শাসনৰ দৰে শোষণ কৰি আমাৰ শ্ৰমিকসকলক জোৰ জুলুম কৰি কাম কৰা দেখিবলৈ পাই আছোঁ। আমাৰ একচুৱেলি নিয়ম থাকে যে 8 ঘণ্টা ডিউটি, বা ৰাতিপুৱা 7টাৰ পৰা সন্ধিয়া 4টালৈকে আমাৰ ডিউটি থাকে, কিন্তু এতিয়া ডিউটিটো মানে বঢ়াই দিয়া হৈছে। আৰু যিটো মাজতে গেপ এটা সময় ভাত খোৱা এটা সময় দিয়ে, সেইটো কমাই দিয়া হৈছে। তো এইটোতো এইবিলাক এটা মানে অনিয়মভাৱে চলাই নিয়া হৈছে। চাওক, আমি সন্দেহ কৰিছোঁ যে মালিক পক্ষ যিটো ষড়যন্ত্ৰ কৰি আছে, হয়তো ইয়াত ACMSৰ 2-এটা নেতা ইয়াতে জড়িত থাকিব লাগে, আমাৰ সন্দেহ হয়। নহ'লে শ্ৰমিকৰ হৈ সিহঁতে মাত মাতিব লাগে। আজি শ্ৰমিকৰ হৈ মাত মাতা নাই, সিহঁতে মালিকৰ হৈ মাত মাতি আছে। শ্ৰমিকৰ এটা মজদুৰ সংঘ, শ্ৰমিকে সিহঁতক বিশ্বাস কৰি সিহঁতক জাগাত এটা বহুৱাইছে। গতিকে সিহঁতে শ্ৰমিকৰ সপক্ষে মাত নামাতি আমি দেখিবলৈ পাইছোঁ যে সিহঁতে মালিকৰ পক্ষতহে মাত মাতা আমি দেখিবলৈ পাইছোঁ। সেইটো কাৰণে আমি সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ যে সিহঁতে মালিক পক্ষৰ পৰা কিবা এটা বুজাবুজিত সিহঁতে বাগিচাখন চলাই আছে। আৰু যিটো গছ কটা হৈ আছে বাগিচাত, ধাৰাবাহিকভাৱে আমি দেখিবলৈ পাই আছোঁ ডাঙৰ ডাঙৰ গছ কাটি আছে। আৰু
গছবিলাক পৰি চাহপাত বাগিচা এইবিলাক নষ্ট হৈ আছে গতিকে এইটো ক্ষতিকাৰ হৈ আছে লেবাৰৰ ক্ষতি হৈ আছে গতিকে এইবিলাক আমি কৈছোঁ যে এইবিলাক আপোনালোকে মাত মাতিব লাগে কিন্তু সিহঁতে এতিয়ালৈকে SMS হৈ এদিনো মাত মতা নাই বৰঞ্চ সিহঁতে কৈ আছে যে যিবিলাক গছ কাটা হৈ আছে এইটো শ্ৰমিকক খৰিৰ কাৰণে মানে গছ কাটা হৈ আছে কিন্তু মই ক'ব খোজোঁ যে খৰিৰ কাৰণে গছ কাটা প্ৰয়োজন নাই গছৰ ডাল কাটিলে হৈ যায় কিন্তু সিহঁতে ডাঙৰ ডাঙৰ গছ কাটি আছে সেইটো সিহঁতে শ্ৰমিকক খৰি দিয়াৰ নামত গছবিলাক কাটি কেনে সিহঁতে মানে মোটা অংকত অধিক দামত গছবিলাক বাহিৰত বিক্ৰী কৰি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ ইয়াৰ মূল উদ্দেশ্য হৈছে ফাতেমাবাদ চাহ বাগিচাত আমি দেখিছোঁ দীৰ্ঘদিন ধৰি অনিয়ম আৰু অনীতিৰ মাজেৰে বাগিচাখন পৰিচালনা কৰি আছে যিজন নতুনকৈ মালিক আহিছে জালান তেখেতে তো আমি দেখিবলৈ পাইছোঁ যে শ্ৰমিকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি শ্ৰমিকক ব্ৰিটিছ শাসনৰ দৰে মানে দবাই কেনে কাম লোৱা আমি দেখিবলৈ পাইছোঁ সেইটোৰ কাৰণে আজি আমি বাধ্য হৈছোঁ যে এই কোম্পানীৰ বিপক্ষে বা যিজন মালিকে চলাই আছে তেওঁৰ বিৰুদ্ধে আমি আজি গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে আমি বাধ্য হৈছোঁ আমাৰ দাবী হৈছে যে যিবিলাক শ্ৰমিকক ৰিটায়াৰমেণ্ট দিয়া হৈছে সিহঁতৰ PF গ্ৰেজুইটি সেইবিলাক পূৰ্ণ কৰিব লাগে সম্পূৰ্ণৰূপে সিহঁতক সময়ৰ মাজত সোনকালে মানে দিব লাগে আৰু নতুনকৈ আগৰ যিবিলাক ৰিটায়াৰমেণ্ট হৈছে সিহঁতক একো ভেকেঞ্চি ফিল আপ নকৰাকৈ নতুনকৈ আৰু ৰিটায়াৰমেণ্ট দিছে একচুৱেলি কোম্পানীৰ বিনা অনুমতিত বা PF অফিচৰ বিনা অনুমতিত জালানে ৰিটায়াৰমেণ্টবিলাক দিব নোৱাৰে তথাপি তেখেতে অনিয়মৰ মাজত এইবিলাক কৰি আছে তো সেই অনিয়মৰ বিপক্ষে আমি মাত মাতিছোঁ আৰু PF অফিচক আমি এই বিষয়ে হস্তক্ষেপ কৰিবলৈ আমি দাবী জনাইছোঁ হয় আমি বিগত কেইবাদিন ধৰি আমি আমাৰ যিটো গণতান্ত্ৰিক আন্দোলন আমি কৰি আছোঁ কিন্তু ইয়াৰ ফলস্বৰূপে আমি কোনো ধৰণৰ এনেকুৱা আমি ফল দেখা পোৱা নাই যাৰ কাৰণে আমি আকৌ এনেকুৱা আমি আন্দোলন কৰিবলৈ বাধ্য হৈ আছোঁ আৰু ইয়াৰ পৰা আৰু যদি এনেকুৱা ঘটনা পুনৰাবৃত্তি হৈ থাকে আৰু আমাৰ সমস্যাসমূহ যদি সমাধান নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আমি বহুত দিনৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিছোঁ যে আমাৰ ফাতেমাবাদ চাহ বাগিচাত নতুনকৈ মালিক নিযুক্তি হোৱাৰ পিছতে মানে আমাৰ ফাতেমাবাদ চাহ বাগিচাত এটা বহুত ডাঙৰ ষড়যন্ত্ৰ চলি আছে যোনটো নেকি আমাৰ ফাতেমাবাদ চাহ বাগিচাৰ শ্ৰমিকসমূহ আদিবাসী জাতিৰ লগতে ইয়াতে আমাৰ সূত্ৰধৰ আৰু বহুত জাতি জনগোষ্ঠী আছোঁ তো আমাৰ ইয়াতে আশে পাশে লাগি থকা যিমান জনগোষ্ঠী চবকে এটা মানে ধবংকীৰ ৰূপত লোৱাৰ এটা ষড়যন্ত্ৰ চলোৱা হৈ আছে ফাতেমাবাদ চাহ বাগিচাত যেনে ফাতেমাবাদ চাহ বাগিচাত আমাৰ এতিয়া যিবিলাক মাটি এনেই আছিলে সেই মাটিবিলাকত মানে ৰাজেশ জালান নামৰ ব্যক্তিজনে আহি লজ স্পা বনোৱাৰ এটা ষড়যন্ত্ৰ চলাইছে পৰিকল্পনা ৰচি লৈছে আমি ইতিমধ্যে গম পাইছোঁ প্ৰজেক্ট সহকাৰে লগতে ফাতেমাবাদ চাহ বাগিচাৰ মূল্যৱান গছ কাটি মানে বাহিৰত বিক্ৰী কৰা হৈ আছে তো সেইটো আমি তথ্য সহকাৰে গম পাইছোঁ আৰু লগতে মানে ফাতেমাবাদ চাহ বাগিচাৰ শ্ৰমিকসকলক কি ধৰণে মানে ছাঁটাই কৰি পাৰ্মানেণ্ট ৱাৰ্কাৰৰ পৰা এনে ফাল্টু কৰিব পাৰে সেইটো ষড়যন্ত্ৰ কৰি মানে এতিয়া লাহে লাহে মানে ৰিটায়াৰমেণ্ট নামেৰে এটা ৰিটায়াৰমেণ্ট দি আছে মানে नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना SCC बेंक PO बेंक क्लार्क बेंक SO UPC FAC डिफेन्स रेलवे स्टेट इन्सुरेन्स AAO ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SCC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार
बरपेटा रड गलपारा आरो बङाइगावबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261333 9101536360 70020261333 9101536360